আজি সদস্যদল ছাত্ৰ সন্থাৰ উদ্যোগত তথা গোসাইগাঁও সাব ডিভিশনৰ যি কলেজ সন্থা আছে সদল ছাত্ৰ সন্থা তেখেতসকলৰ সহযোগত আজি আদৰণি সভা আয়োজন কৰা হৈছে। এই হাবুৰবিলত অনুষ্ঠিত হোৱা এই আদৰণি সভাত আজি সঁচাকৈ আমি গৌৰৱ অনুভৱ কৰিছোঁ যে বৰ্তমান সময়ত যথেষ্ট চাওতাল জনগোষ্ঠীৰ ল'ৰা ছোৱালীয়ে শৈক্ষিক দিশত আগবাঢ়ি আহিছে আৰু শৈক্ষিক দিশৰ লগতে বৰ্তমান সময়ত যুগৰ লগত নিজকে এক তুলনা কৰিব পৰাকৈ এক পৰ্যায়ত আহি পাইছে কাৰণে আমি উদ্দেশ্যত ছাত্ৰ সন্থাক গৌৰৱ অনুভৱ কৰিছোঁ। আৰু তেখেতসকলৰ উদ্যোগত আজি যি আদৰণি সভা হৈছে এই আদৰণি সভাত আমি নিখিল বড়ো ছাত্ৰ সন্থাৰ উপসভাপতি খৰমদাও ৱাৰিক আমি অতিথি হিচাপে নিমন্ত্ৰণ কৰিছিলোঁ। তাৰ লগে লগে আমাৰ গোসাইগাঁও BEd কলেজৰ প্ৰিন্সিপাল ডক্টৰ অজিত বড়ো ডাঙৰীয়াক আমি ইয়ালৈ নিমন্ত্ৰণ কৰিছিলোঁ। তাৰপিছত সদস্যদল ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা বিমল হেমব্ৰম ডাঙৰীয়া আৰু চাওতাল ছাত্ৰ সন্থা গোসাইগাঁও জিলা সমিতি, কোকৰাঝাৰ জিলা সমিতি, চিৰাং জিলা সমিতিৰ বিষয়ববীয়াসকলক আমি ইয়ালৈ আমন্ত্ৰণ কৰি অনা হৈছিলে। আৰু আজিৰ মুখ্য অতিথি হিচাপে আমি BTR গভৰ্ণমেণ্টৰ EM সকলোৰে সন্মানীয় কুলচন হাজদা ডাঙৰীয়াক মাতি অনা হৈছে। এতিয়া চাওক, বিগত দিনত অকল ছাত্ৰ ছাত্ৰীসকলে গঠনমূলক যিখিনি পাঠ্যক্ৰম সেই পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হৈছিলে, কিন্তু বৰ্তমান যুগ হিচাপে স্কিলৰেই হওক বা ভকেশ্যনেল ট্ৰেইনিঙেই হওক, এগ্ৰিকালচাৰৰ ছেক্টৰতে হওক আৰু তাৰ লগে লগেই আজি ব্যক্তিত্বৰ কাৰণেও আজি কৰ্মশালাৰ প্ৰয়োজন হৈছে। সেই হেতুকে আজি সদস্যদল ছাত্ৰ সন্থাই অনাগত দিনত এক দেশৰ সুনাগৰিক হিচাপে আৰু অনাগত দিনত এক ব্যক্তিত্ব লৈ যাতে নিজৰ জীৱনটোক এক জনগোষ্ঠীৰ কাৰণে আৰু এই বৃহত্তৰ অসমৰ কাৰণে যাতে কণ্ট্ৰিবিউশ্যন এটা দিব পাৰে তাৰ আজি কাউন্সেলিং কৰা হ'ল। डिजिटेल बोडो न्यूजनिफ्राय गासैखौबो खुलुमनाय आरो बरायनाय बावहरनाय जाबाय। मदद आरो हेफाजाबनि नोजोरजों नोंथांमोननि सेराव दं डिजिटेल बोडो न्यूज वेब पर्टेल। सुखु दुखुनि समाव, खैदां खैफोदनि समाव नोंथांमोननि राव जानानै ओंखारबोगोन डिजिटेल बोडो न्यूज। खौरां दैथायहरनो आरो जोंजों थोंजोङै फोनांजाबनो थाखाय जानबुं नं 6901559919। उदां आरो सैथो खौरां फोसावनायनि थांखिजों नोंथांमोननि सेराव दं डिजिटेल बोडो न्यूज।